আজি মই আপোনালোকৰ আগত মানে ব্লেক ফৰেষ্ট মানে কেনেকৈ বনায় মই তাকে এতিয়া মানে দেখুৱাই আছোঁ। এয়া মই দেখুৱাই আছোঁ। মই মানে অলপ মানে মিউট হৈ দিছোঁ দেই। মই মানে আপোনাক মানে কেনেকৈ বনায় মই সেইখিনিকে মানে দেখুৱাম আৰু। এয়া ভাইটি, এয়া মোৰ মৰমৰ এয়া ভাইটিসকলে কাম কৰি আছে, কৰ্মচাৰীসকলে কাম কৰি আছে। আৰু এইখিনি হৈছে কি বুলি কয় এইখিনি? চকলেট ক্ৰীম। আৰু এইখিনি হৈছে চকলেট ক্ৰীম। আৰু এখন হৈছে কটাৰী। আৰু এই কটাৰীখনে এনেকৈ পূৰা ফেটে। আৰু এইবোৰ কি বুলি কয় এইবোৰ? এই কলা চকচিপ। আৰু এই কলা গুটিবোৰ যে দেখিছে সেইবোৰ হৈছে চকচ। তাৰপিছতে মানে ইয়াৰ পৰা মানে কেনেকৈ বনায় মই তাকে দেখুৱাইছোঁ আপোনালোকৰ আগত। আৰু মানে এটাৰ পিছত মানে এটা এটাকৈ ইয়াত মানে দি থকা হৈছে বৰ্তমান। আৰু এইখিনি হৈছে ব্লেক ফৰেষ্ট আৰু ক্ৰীম। এই বগা ক্ৰীমখিনিৰ লগত ব্লেক ফৰেষ্ট মানে খিনি খুব মানে পিহি মানে ফেটিব লগা হয় একচুৱেলি, মানে কিয় যাতে মানে কেকটো মানে খাবলৈ মানে সোৱাদ হ'ব, নহয় জানো? হয়। আৰু এইটো হৈছে কি বুলি কয়? এইটো পেষ্ট্ৰি বুলি কয় ন? পেষ্ট্ৰি। অঁ। আপোনাৰ আৰু এইটো হৈছে পেষ্ট্ৰি বুলি কোৱা হয়। আৰু ইয়াক এতিয়া পিচিং কৰা হ'ব। আৰু মানে ইয়াক এতিয়া মানে কাটিং কৰা হ'ব, মানে ধুনীয়াকৈ এতিয়া মানে কাটিব আৰু কেকটো মানে ডেক'ৰেশ্যন কৰিব। মই তাকে এতিয়া মানে দেখুৱাইছোঁ। মানে ইমান ধুনীয়া কেক মানে বনাইছে, পেষ্ট্ৰি বনাইছে মানে খাবলৈহে মন গৈছে। মই তথাপিও এডোখৰ মানে এক্সট্ৰাকৈ আছিলে, বাট মই সেইডোখৰ ট্ৰাই কৰি চালোঁ, মানে বহুত ভাল লাগিল একচুৱেলি। এয়া ইমান ধুনীয়াকৈ ভাইটিটোৱে ফেটিছে ক্ৰীম আৰু ব্লেক ফৰেষ্টখিনি মই দেখুৱাই আছোঁ। আৰু এইখিনি হৈছে কি বুলি কোৱা সেইখিনি? নিউট্ৰেল ক্ৰীমেই হয়। আৰু এইটো হৈছে নিউট্ৰেল ক্ৰীম হয়। আৰু এইটো মানে এই ব্লেক ফৰেষ্টখিনিৰ লগত মানে সেইটো মানে মিক্সিং কৰা হয় যাতে বহুত মানে সোৱাদ হয়, মানে টেষ্টি হয়, নহয় জানো? আৰু মানে পেষ্ট্ৰি মানে বনাবলৈ মানে কিমান মানে দেৰি লাগে বাৰু ন? মানে এটা মানে পেষ্ট্ৰি বনাবলৈ মানে কিমান দেৰি লাগে? এটা পেষ্ট্ৰি বনাবলৈ বেছি সময় নালাগে, 15 মিনিটমান। অঁ, 15-10 মিনিট তেজপাতটা দিব। আৰু ইয়াৰ ভাইটিসকলে ইমান ধুনীয়াকৈ কেক বনাইছে, পেষ্ট্ৰি বনাইছে। এয়া মই দেখুৱাই আছোঁ। আৰু সেই পেষ্ট্ৰিকেইটাৰ ওপৰত যে মানে কি মানে সেই ডেক'ৰেশ্যন কৰিবা? ইয়াৰ ওপৰত চকলেট ছিটিয়াব হ'ব। অঁ, আৰু মই দেখুৱাইছোঁ এয়া ভাইটিসকলে ইমান ধুনীয়াকৈ পেষ্ট্ৰি বনাইছে। আৰু সকলোৱে ভিডিঅ'টো চাব, ফুল কৰি চাব, তেতিয়াহে মানে বুজিব পাৰিব মানে পেষ্ট্ৰি কেনেকৈ বনায়। আৰু এই কেকটো হৈছে মানে অৰ্ডাৰ কেক হয়। এইকেইটা মই দেখুৱাইছোঁ। এই কেকটো মানে কিমান পাউডাৰ মানে এইটো? 1 পাউণ্ডাৰ নহয় জানো? হয়। আৰু এই ব্লেক ফৰেষ্ট কেকটো হৈছে 1 পাউণ্ডাৰ। আৰু এইখিনি ক্ৰীম দেখিছেই চাগে আপোনালোকে। আৰু এইটো হৈছে নিউট্ৰেল ক্ৰীম বুলি কোৱা হয়। আৰু এইখিনি হৈছে ব্লেক ফৰেষ্ট ক্ৰীম হয়। মই দেখুৱাইছোঁ এইখিনি ব্লেক ফৰেষ্ট ক্ৰীম।
আৰু মই দেখুৱাইছোঁ ইমান ধুনীয়াকৈ কেক মানে ক্ৰীমখিনি ফেটিছে মানে ক্ৰীমখিনিৰ ওপৰত মানে ব্লেক ফৰেষ্ট দিয়া হৈছে আৰু এয়া চাই থাকক আপোনালোকে মোৰ ইউটিউবৰ মানে ফ্ৰেণ্ডসকল যাতে মানে ভিডিঅ'টো যদি চাই তেতিয়াহ'লে আপোনালোকৰ মানে উপকাৰ হ'ব মানে কেনেকৈ বনাইছে কি ধৰণে বনাইছে নহয় জানো তেতিয়াহে মানে আমি মানে শিকিব পাৰিম নহয় জানো আৰু এই ভিডিঅ'টো আপোনালোকে চাব সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকৰো উপকাৰ হ'ব বুলি মই আশা কৰিছোঁ হেল্ল' আৰু আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।